পিঠাখিনি খুন্দিব লৈছিলোঁ। এইখিনি জহা চাউলৰ পিঠা মানে বৰপিঠা বনাওঁ বুলি ভাবিলোঁ। স্বাগতম জনাইছোঁ সকলোকে মোৰ এটি নতুন ব্লগ লৈ। আৰু এতিয়া এয়া মিক্সিত দি পেলাই পিঠাখিনি খুন্দি ল'ম। চাউল তেনে কম, মাত্ৰ 2 কাপহে লৈছিলোঁ হ'লে। আৰু এইখিনি গ্ৰাইণ্ড কৰি হৈ গ'ল, অলপ পিছ গ'ল, অলপ সৰু হৈ যোৱাৰ কাৰণে আৰু এবাৰ দিব লাগিব। ভালকৈ পিছ নগ'ল, অলপ কমটিকৈ দিলে মানে ভাল হ'ব। এইখিনি এতিয়া চালি লওঁ। পিঠা খুন্দা যিহেতু হৈ গ'ল, এতিয়া গুড়খিনি কাটি ল'লোঁ। কাটি লৈ পেলাই অলপ উতলাই লওঁ। আৰু এইখিনি পিঠাখিনি হৈ গ'ল। গেছটো অন কৰি, গেছ অন হৈছে, এইবাৰ গেছটো অন কৰি আৰু এতিয়া গুড়খিনি কাটি লৈছিলোঁ যে এইখিনি অলপ পানী দি পেলাই ভালদৰে পগাই লওঁ। আৰু ইয়াতে পগাওঁতে ইলাচি 2টা বা লং গুটি দিলে মানে অলপ খাব ধুনীয়া গোন্ধ এটা আহিব। মই চিৰাপখিনি লং দিবলৈ পাহৰি গ'লোঁ, সেইটো কাৰণে পিঠাতে মিক্স কৰি দিলোঁ। পানীখিনি দি কিনি ভালদৰে লাহে লাহে চামুচখনে লৰাই থাকিব লাগিব। লৰাই থাকিলে ভাল হ'ব, নহ'লে গোটেইখিনি তলত লাগি যাবৰ বাবে। সেইটো কাৰণে এনেদৰে লাহে লাহেকৈ যেতিয়ালৈকে গুড়খিনি পানীখিনিৰ লগত মিহলি হৈ নাযায় তেতিয়ালৈকে এনেদৰে লাহে লাহে লৰাই থাকিব। আৰু এতিয়া গুড়খিনি উতল আহি গ'ল। আৰু এবাৰ গেছটো অন কৰি কিনি গুড়খিনি ঠাণ্ডা হ'বলৈ দিয়া হ'ব, মানে চিৰাপখিনি। এইখিনি চিৰাপ বনাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই লং গুটি 2টা পিচি লৈছিলোঁ, এইখিনি দি দিওঁ। তেতিয়া ধুনীয়া সুগন্ধ এটা আহিব। আৰু এইখিনি দিওঁ চৌদাখাৰ অলপ। চৌদাখাৰ আন্দাজমতে দিব পাৰিব, নহ'লে এচামুচ বা 2 চামুচ দিলেই হৈ যাব। 2 চামুচ দিলে অলপ বেছি হ'ব, সৰু চামুচখনে এচামুচ দিলেই ভাল হ'ব। মই আন্দাজমতে লৈ কিনি দিছোঁ আৰু এয়া। আৰু অলপ নিমখ দিছোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি লওঁ। আৰু এইফালে গুড়ৰ চিৰাপখিনি চাকি লওঁ, নহ'লে ইয়াত কিবা কিবি কোটা থাকিব পাৰেতো। গুড়হঁত কুঁহিয়াৰ পৰা বনোৱা যিহেতু গুড়, সেইটো কাৰণে তাৰ কিবা কিবিটো থাকিব পাৰে। সেইটো কাৰণে চাকি ল'লে অলপ ভাল হ'ব। আৰু এইখিনি এতিয়া চাকি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ ৰাখি দিওঁ। তাৰ পৰা যেতিয়া ঠাণ্ডা হ'ব তেতিয়া পিঠাখিনিৰ লগত মিক্স কৰি দিম। আৰু এতিয়া এইখিনি ঠাণ্ডা হ'ল, অলপ অলপকৈ ধোঁৱা ওলাই আছে। আৰু এতিয়া মই লাহে লাহে পানী বাকি মানে চিৰাপখিনি বাকি পিঠাখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ব লাগিব। আৰু গোটেই পানীখিনি চিৰাপখিনি একেবাৰতে বাকি দিলে মানে অলপ পিঠাখিনি ঢিলা টাইপৰ হৈ যাব পাৰে। সেইটো কাৰণে অলপ বাকি কিনি ভালকৈ মিক্স কৰিব লাগিব। আৰু অকণমানকৈ মিক্স কৰিলে মানে তেতিয়া আন্দাজটো ধুনীয়াকৈ পোৱা যাব। এনেদৰে বাকি দি থাকিবলৈ ভাল হ'ব চিৰাপখিনি। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ। আপোনালোকে বৰপিঠা খাই ভাল পায়নে বেয়া পায় এটা কমেণ্ট কৰি জনাব হা। মই পিছে প্ৰথমবাৰ বৰপিঠা বনাইছোঁ, খাইতো পাইছোঁ বাৰু, ভালেই লাগে খাই কিনি। কি হয় এতিয়া ভগৱানে জানে আৰু। আৰু এই গুড়খিনি পগাই ল'লে এটা ধুনীয়া কালাৰ আহি যাব কাৰণে, সেইটো কাৰণে গুড়খিনি পগাই লোৱা হৈছিলে। আৰু এইখিনি পিঠাখিনি গুড় চিৰাপখিনি দি কিনি মিক্স কৰি লোৱা হৈ গ'ল। আৰু ইয়াৰ আন্দাজটো পাবলৈ এই নিচিনাকৈ অলপ দীঘলকৈ এডাল চামুচখনে উঠাই দিলে যাতে এনেকুৱা টাইপৰ হৈ যায়, তেতিয়াই গম পাব যে পিঠাখিনি ধুনীয়াকৈ জোখৰ হৈ গৈছে বুলি। আৰু এতিয়া কেৰাহী পাতিব লাগে আৰু পিঠাখিনি দিব লাগে। পিঠাখিনি বনাই থাকোঁতে ফোন এটা আহিলে, সেইটো কাৰণে মই এই পিঠাখিনি এৰি কিনি ফোনটো ৰিচিভ কৰিবলগীয়া হ'ল। সেইটো কাৰণে 2-3টামান পিঠা বনোৱা হ'ল। আৰু এতিয়া এটা এতিয়া দিছোঁ আৰু এইটো ভিডিঅ'টো কৰিছোঁ। আৰু এয়া পিঠাটো ধুনীয়াকৈ ফুলি আহিছে। এটা পিঠিত ভালদৰে সিজাই কিনি আৰু আনটো ফালে লুটিয়াই দিব লাগিব। এয়া ইমান ধুনীয়াকৈ গল্ডেন কালাৰ হৈ গৈছে পিঠাটো। আৰু দুই চাইডে অলপ অলপকৈ সিজাই ল'ব লাগিব।
সৰ্বশেষত আৰু এনেকৈ পিঠাখিনি গোটেইখিনি বনাই শেষ কৰিলোঁ। প্ৰথমতে পিঠাখিনি বনাওঁতে ইমান এটা ভাল নহ'ল এইকেইটা আগৰকেইটা, আৰু পাছত চেষ্টা কৰিলোঁ আৰু ধুনীয়া হৈ গ'ল। পিঠা বনাই হৈ গ'ল। এইকেইটা বেয়া হৈ গ'ল আৰু এইটোহে ধুনীয়া পিঠা হৈ গ'ল। এইটো বৰপিঠা ধুনীয়াকৈ ধুনীয়া হৈছে খাব।